আর গোৱালপাৰাত এতিয়া 9 ডিগ্ৰী সেলসিয়াসত ঠাণ্ডা পেলাইছি। এইডাল হল প্ৰকাণ্ড গছ, কম ডাঙৰ গছ এইডাল, বহুত ডাঙৰ, ডালিগিলা নাচাই কি ডাঙৰ 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 ডাঙৰ। ও বাপৰে কি ৰাস্তা বনাইছে দেখিছানে? ৰাস্তাও লহা দিছি। আৰু সেইখন দি যাব মই ভয়া কৰিলো, সেইখন দি কেতিয়া তোলোককে ওলাই বাগৰিবোৰো ক'ব নোৱাৰো না। ইয়াৰ যোনখিনি ঠাইৰ পৰা আহিলো সেইখিনি ঠাই ওপৰ বগান বুলি কয়, তাত বগান বুলিয়ে কয়। আৰু এইবোৰ দেখিব পাৰিছা কি ধুনীয়া ইটা বনাইছে দেখিছানে? শাৰী শাৰীলৈকে। এইবোৰ হ'ল ইটা ভাটাৰ ৱৰ্কাৰ, তামান ইটা বনাই দেখিছানে? কি ফাষ্ট এইগুলা পলসুৱা মাটি বালাও লৈছে এইবোৰ। ভাই কি এইবোৰ কি কেনেকে বনাইছা? আছো আৰু এনেকে বনাই বা কি ফাষ্ট বনাইছে চোন এই চপচপে বনা। ওই বাপরে কি মিডিয়ামত বনাই, একদম মিলি যায় একেবাৰে ঠাচে পুৰা সমান। আৰু মানে কি কবি আৰু সিহঁতে সদায় কাম কৰে না, ৱৰ্কাৰ সিহঁতে ইয়াৰ ডেইলি কাম কৰা মানুহ, অভ্যাসত পৰিণত হৈছে। বেছি কথাও ক'ব নোৱাৰে সিহঁতৰ লগত, গালিয়ে পাৰিব। নিশ্চয় দেখিবলৈ পাইছা তামান ইটা বনাই না, লগালগ ঠাচ আছে বনাই, পুৰা বহুত স্পীড বনাই। আৰু মানে আজিকালি মেচিন চলছি, মেচিন আহিছি, কিবা নম্বৰ 1 ইটা আহে না, তাত কতি ফাষ্ট বনাই আৰু পুৰা ঠাচ ঠাচে বনাই। এইটো মিয়া চলি ৰাতিপুৱা কি খবৰ? কেনেকে বনাই এইবোৰ না? বাচ্চাকো লাগে দেখাচোন কামত, নামানি বাচ্চা পঢ়ানোর সময় কামত লাগে। ঠান্ডায় বেশি সব খেলা নাকি মোক গালি পারা না, এই পুতাকক গালি পারছি কিবা কি বালিশটা খালিশ করা নাই। আৰু হীৰাপাৰাৰ পৰা আকৌ হীৰাপাৰা অহা যেনে লাগছি, গম পাইছানে? তাৰমানে এই গাছডাল আছে, এইগিলা গাছ কমন হৈ গৈছে। তাৰমানে প্ৰত্যেকখন গাঁৱতে এডাল এডাল বৰ ডাঙৰ ডাঙৰ মানে সেই আঁহত গছ থাকে, সেই আৰু কমন বাৰ হৈ গৈছে। আৰু এইখন হীৰাপাৰা বুলি কয়, দেখিবলৈ পাইছে পিছতে। যদিও গোৱালপাৰাখন অলপমান ৰাস্তা চাস্তাত অলপমান পিছপৰা আছে, কিন্তু ইয়াৰ মানুহবোৰ তামান ভাল, মানুহে মানুহক চিনি পায় ইয়াৰে। কিন্তু আমাৰ গুৱাহাটীৰ ফালত দেখি গেলি মানুহে মানুহক পইচাৰ লগত তুলনা কৰে। সঁচাই কৈছো মই এইটো। কিন্তু এইটো কেনেকুৱা বাহ, কি ধুনীয়া ফুলেৰে সজাই থৈ দিছে। এটাই লম্পেন আনছো, তাকো ধুলাই একেবাৰে আগুৰি ধৰছি, পিছত ভাঙি হলে পৰো নেকি কবাই নোৱাৰো দে। ঐ বাপৰে কি ডাঙৰ ডাঙৰ ফুটুনা। আধা পেৰে গুচি আহিল, উপায় নাই। এইগিলা একো নহয়, পাহাৰৰ ওপৰত কিমান ডাঙৰ ডাঙৰ ঘটনা কৰিব আমি। হৰি নৰা হৈ যাবা, কিমান ডাঙৰ ডাঙৰ ঘটনা কৰো। ডেঞ্জাৰ আছে। হৰি যাবা পাৰিম না? পাৰিম। ডেঞ্জাৰ লাগছি জাগা গিলা। তলত পানী নাই ৰ, ভয় নালগে। এইখিনি কেনেকে যাম? বাঘিলা পচিছি।
ঐ কিবা কৰি আহিলো ঐ আগৰখন হীৰাপাৰা ন এইটো হ'ল নদীটোৰ পুৰণা ব্ৰিজখন এইখন আৰু নতুনকে বনাই আছে এইখন বাহ বৰ দীঘলীয়া নদী শীতকাল না গোটাই পানী শুকাই গৈছে